কি হৈ গ'ল বে পৰীক্ষা? আজিটোতো বেয়া হৈ গ'ল ন? নকবি ভাই কোনো মানে ঐ কেনেকুৱা হ'ল তহঁতৰ আজি পৰীক্ষা? নকবি আৰু বহুত বেয়া গ'ল। তোৰ কেনেকুৱা হ'ল? কচম বে এনেকুৱা পেপাৰ আহিলে মোৰচোন চেচেই হ'ব। এইবাৰ গম পাইছোঁ আই দিব বে এনেকৈ যদি পৰীক্ষা হয়। বাদ দে আৰু যি হ'ল হ'ল, বাকীকেইটাই ভালকৈ দিব লাগে আৰু। সেইটোৱে। বৈ মন বেয়া কৰি লাভ নাই আৰু, বাকীকেইটাৰ কাৰণে পঢ়োগৈ আহ। ব'ল শুন আকৌ এটা কাম কৰিম হা, অকণমান সোমাই যাম এইফালে। ঠিক আছে বৈ। কি ফাল্টু বে? Biofertilizer can be defined as biological product living microorganism that when হেল্ল' ক হেল্ল' তোক বস্তু এটা দিছোঁ পঢ়াব চা। আবে কি এইবোৰ এতিয়া মানে আকৌ এক্সাম হ'ব নি? নাজানো বে কি যে হ'ব মোৰ এনেই পৰীক্ষা বেয়া হৈছে আজি। কি আকৌ দিব লাগিব নি আমি? ৰ মই তোৰ লগত কথা পাতি আছোঁ, এক ছেকেণ্ড। ঐ হেল্ল', ডাঙৰ কেছ এটা হ'ল নহয়, গম পাৱ নাই? কি মানে নেক্সট এক্সামৰ পেপাৰ পাই যাম বে। কি কেনেকৈ? এনেকৈ মানে মোৰ লগৰ এটা আছে, সি লৈছে। কোনোবা চ'ৰ্চ আছে বোলে, বহুত দামত কিনা বেচা হৈছে। নাই দেই ভাই, এইবোৰত ফচিবলৈ নাই। আৰু মোৰ ওচৰত পইচাও নাই। আৰে আমি ইমান পইচা দিব নালাগেতো, তাহাঁতি লগৰবোৰ মিলি কিনিব। আমি জাষ্ট কিবা এটা কৰি তাহাঁতৰ পৰা ল'বহে লাগে। জানো পাই, তই যি ভাল দেখ আৰু। আবে কেছ নাই ভাই, মই আছোঁতো। ৰ এক ছেকেণ্ড মই ৰাজক ফোন কৰিছোঁ ৰ। वाले सेल को सेंट्रल सेल कह रहे हैं। इस सेंट्रल सेल में 2 न्यूक्लियस होते हैं जिसे हम पोलर न्यूक्लियाई कहते हैं। क्लास 11 की एनसीईआरटी लिखते हैं, ये फ्यूज कर जाते हैं। तो यहां पर मेरे पास 2 न्यूक्लियाई हैं, इन्हें 2 पोलर न्यूक्लियाई कह रहे हैं। क्लियर हो गया? अब यहां पर मेरे पास 3 सेल्स हैं, इन्हें मैं एंटीपोडल कह रहा हूं। পইচা নেই? ৰ মই ৰাজক ফোন কৰিছোঁ। হেল্ল', চানি এখন সঁচা হয়নে বাৰু? মোৰ কিন্তু সন্দেহেই আৰে হৈছে। 100% সঁচা বে, আনচাৰ বিচাৰ আৰু ক। তেতিয়াহ'লে মই বেলেগ নাচাওঁ নেকি? মোৰ মানে এইখনে যি হয় হ'ব আৰু। তাকে, যদি আকৌ এইখনো নপঢ়োঁ, আকৌ ইয়াৰ পৰা আহে। আৰে চা, মই দিয়া বস্তু দিলোঁ, এতিয়া তহঁতৰ কথা। আৰু কিন্তু শুন, বেলেগক নিদিবি। আৰু এতিয়া ময়ো কুৱেশ্যনবোৰ অলপ চাওঁগৈ হা, বাই।
হেল্ল' অঁ ক কি পেপাৰ ভাইৰেল হৈছে হয় নেকি অঁ দেচোন দে ময়ো চাওঁ দে অঁ এটা ব্ৰেকিং নিউজ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ জীৱবিজ্ঞানৰ প্ৰশ্ন কাকত ভাইৰেল ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰশ্ন কাকতখন ইতিমধ্যে প্ৰশ্ন কাকতখন ভুৱা বুলি জানিব পৰা গৈছে পৰীক্ষাৰ এটা দিন পূৰ্বে হোৱাটছএপ যোগে ভাইৰেল হৈছিল কাকতখন পুনৰবাৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ ব্ৰেকিং নিউজ ভাইৰেল হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ জীৱবিজ্ঞানৰ প্ৰশ্ন কাকত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে প্ৰশ্ন কাকত অৱশ্যে এই প্ৰশ্ন কাকতখন ভুৱা বুলি জানিব পৰা গৈছে হেল্ল' এই টিভিটো চাচোন কি দিছে এইবোৰ ই দিয়া পেপাৰখন যে ফেক বুলি ওলাইছে কি চুপ ইটো সেইখন বুলিয়ে কৈছিলে খালে আৰু এতিয়া সি মোৰ ঢেৰ পঢ়িবলৈ আছে গম পাওঁনে ৰচোন মোৰচোন একেই অৱস্থা পৰীক্ষালৈ এতিয়া মাত্ৰ আৰু 2 ঘণ্টা আছে বে আৰু বহুত আছে পঢ়িবলৈ কিহে পাইছিলে বাৰু আমাক এইবোৰ কৰিবলৈ আমি বৰ বেয়াকৈ সোমাই পৰিলোঁ বুজিছোঁ মানে কিহত চক্ৰবেহুত খেলা সবানে গন পেপার হাতে হাতে পেপার শপ টপার হেক রাডি খেলা সবানে গন পেপার হাতে হাতে পেপার শপ